तामुलपुरनि कसुबारिनि 67थि बर' थुनलाइ आफादनि जथुम्मासालि बे जथुम्मासालियावनो लुनाय जादों गामियारि जिउनि गोथां सावगारि बेरखांनाय बायदियै गंनैसो थुरि न' जेराव दोननाय जादों बर'फोरनि सानफ्रोमबो जिउआव बाहायग्रा आइजेंफोरखौ। जथुम्मानि नैथि साननि हराव एबा बुधबारखालि बे न'आवनो मोनसे हाबा खुंनाय जायो। हौवा गोदाननि न'आ जाबाय तामुलपुरनि दुमुरियायाव, मुङा सोमखोर बर' आरो हिन्जाव गोदाना गरेस्वर खाग्राबारिनि दमयन्ती बर'। आबुं बाथौ खान्थिजों जथुम्मानि नैथि साननि हराव खुंनाय जायो। नैथि हाबाखौ बर' थुनलाइ आफादनि जथुम्मायाव फैनाय गोबां सुबुङा साखी जानानै थाबाय सोमखोर आरो दमयन्तीनि गोथार जुलिनि। जोंनि फारसेनिफ्रायबो हौवा गोदान हिन्जाव गोदाननिसिम गाहाम हामलायनाय बावहरबाय। भबिष्यत उज्जवल कामनारे मैं इखिनि आशीर्बाद दिलो आरो बियाखनो मैं दिलो। दुमुरिया तामुलपुर दुमुरिया नाम सोमखोर बर' थानु बर'। এতিয়া আহি ভাল লাগিছে বিয়া কৰি বা আমাৰ বড়ো খাদ্য সভাৰ চব ৰাইজে আছে, বিভিন্ন গাঁৱৰ মানুহ আছে বা চবে আহি আমাক আশীৰ্বাদ দিছে, মনটো ভাল লাগিছে। হয়, 61তম বড়ো সাহিত্যৰ লগত সাহিত্য সভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি আমি ইয়াতে বড়ো ফেমিলি এটা সাজিছোঁ ঘৰ। ইয়াতে আৰু এটা সংযোজন কৰা হৈছে কি আমি দুখীয়া পৰিয়ালৰ কাৰণে বিয়া পাতি দিছোঁ। ইতিমধ্যে দ্বিতীয়খন বিয়া গ'ল আজি। ভাল লাগিছে আমাৰ সহযোগ কৰি। পূৰ্ণ বাথৌ নিয়মত নীতি নিয়মৰ মাজেৰে বিয়াখন হৈ গ'ল। মোৰ তাৰমানে তাতে হেৰি আছিল ক'ৰবাত উখম খোৱা ইফালে তাতে আৰু আৰচ গালাক বিয়া খাব মানে আমি আৰচ মাতি আছিলোঁ, আৰচ গালোঁ। বিয়া হৈছে কি ক'ব আপুনি? ভালে ভালে গ'ল বিয়া, ভালে পাইছোঁ। দৰা কইনা কি ক'ম, আমিতো এতিয়া চিনি নাপাওঁ, আশীৰ্বাদ দিলোঁ আৰু ভালে ভালে হওক, ভালে ভালে সংসাৰখন চলাই যাওক বুলি আশীৰ্বাদ দিলোঁ আৰু। ইয়াতে আমাৰ সদৌ আমাৰ বাথৌ ধৰ্মৰ তাৰে ইয়াতে নিয়ম বনাই দিছে যে ইয়াতেও বিয়াখনো হ'ব পাৰে। ইয়াতে বিয়া দি পেলাই আমাৰ সদৌ বাথৌ ধৰ্মৰ যিটো কৰ্মকৰ্তা আমাৰ কৰ্মচাৰী আছে তেওঁলোকে প্ৰমাণ দি চাৰ্টিফিকেট দিব, প্ৰমাণ পত্ৰ দিব বুলি ঘোষণা কৰি দিছে। সেইকাৰণে ভাল লাগিছে যাতে ভৱিষ্যত বড়ো হিচাপে আমাৰ বাথৌ ধৰ্মত এই বাথৌতে বিয়া দিয়ে। বিয়া দিয়াৰ পিছতে আমাৰ এইটো এনেকৈ হেৰি কৰে, আমাৰ বড়ো ভাষাত হাথা বুলি কয়। এতিয়া বিয়াটো চেচেই হ'ল, মোটামুটি বিয়া চেচ হৈ গ'ল। এতিয়া ধৰি লওক কি কৰে, আমাৰ আৰু এটা হেৰি আছে, নিয়ম আছে, এইটো লাষ্ট নিয়ম বিয়াত। এতিয়া আমাৰ এতিয়া কইনা দিয়া হেৰি বিয়া হাতত ধৰি দিয়া জমা দিয়াটো এইটো ইহঁতে গুচি যাব। এতিয়া দৰা ঘৰৰ মানুহে হাথা দিব বুলি কয়। দৰাৰ নাম সোমখৰ বড়ো, দময়ন্তী বড়ো। ক'ত ঘৰ দৰা কইনা? দৰাৰ হ'ল আমাৰ দুমুৰীয়া আৰু কইনাৰ হ'ল নাওকাটা গড়েশ্বৰ কিবা খাগ্ৰাবাৰী গাঁৱৰ তেখেতলোকে। এতিয়া তাৰমানে আমাৰ সাহিত্য সভাৰ অনুষ্ঠানৰ লগত সাহিত্য সভাৰ অনুষ্ঠানৰ লগতে আমাৰ মানে সুবিধামতে দৰা কইনাৰ সুবিধামতে এতিয়া এই আমাৰ হেৰিয়াতে এই সভাৰ অনুষ্ঠানতে বিয়া। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।